নমস্কাৰ, মই আশ্বিনী। আজি মই আপোনালোকক এটি কাহিনী ক'ম। কাহিনীটো মোৰ এজন পুৰণি বন্ধুৰ, য'ত সপোন আৰু জীৱনৰ মাজৰ সংগ্ৰামখনিত আমি কেতিয়াবা কম্প্ৰমাইজ কৰিবলগীয়া হয় আমাৰ প্ৰিয় সপোনবোৰৰ লগত। যি সপোনেৰে পাৰ হৈ আহিছে আমাৰ শৈশৱ, যি সপোনেৰে পাৰ হৈ আহিছে কিমান যে উজাগৰি নিশা, আৰু হঠাৎ সলনি হৈ যায় সকলো। আহক কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। বন্ধুজনে সৰুৰে পৰা বৰ ধুনীয়াকৈ গান গাইছিল। কি নাজানিছিল? বৰগীত, বনগীত, লোকগীত। বন্ধুবৰ্গৰ আড্ডাত যেতিয়া বন্ধুজনে গায় ৰাণাদাৰ সেই পুৰণি ভাল লগা গীতবোৰ, আমিবোৰে যেন মাতাল হৈ বন্ধুজনৰ সুৰৰ মাজত ডুব যাওঁ। বন্ধুজনৰ কণ্ঠত জোৰ আছিল, আবেদন আছিল, বিৰহ আছিল। বন্ধুজনে কৈছিল, সংগীতৰ এনে শক্তি আছে যদি ইচ্ছা কৰে গোটেই পৃথিৱীখনকে সলনি কৰি দিব পাৰে। আমি বন্ধুজনৰ দুচকুত সম্ভাৱনা দেখিছিলোঁ। বন্ধুজন আছিল প্ৰচুৰ প্ৰতিভাসম্পন্ন। এয়া আজিৰ পৰা 4 বছৰ আগৰ কথা। বহুদিন বন্ধুজনৰ সৈতে মোৰ কোনো প্ৰত্যক্ষ যোগাযোগ নাছিল। হঠাৎ কেইদিনমানৰ আগতে মই বন্ধুজনক লগ পাওঁ। বন্ধুজনৰ পিন্ধনত আছিল ফৰ্মেল চাৰ্ট, ফৰ্মেল পেণ্ট, ফৰ্মেল শ্বু, কান্ধত এটি ছাইড বেগ। বন্ধুজনে এটি কোম্পানীত জব কৰি আছে। কিছু সময় কথা বতৰা হোৱাৰ পাছত বন্ধুজনে মোক ক'লে যে তেওঁ গান গাবলৈ বাদ দিলে। মই আচৰিত হৈ বন্ধুজনক ইয়াৰ কাৰণটো সুধিলোঁ। তেতিয়া বন্ধুজনে হেতা হাঁহি এটা মাৰি মোক ক'লে, আমাৰ নিচিনা মধ্যবিত্ত ঘৰৰ ল'ৰাই গান গাই পৰিয়াল চলাব নোৱাৰোঁ। যিষাৰ কথা মিছাও নহয়। আমাৰ নিচিনা মধ্যবিত্ত ঘৰৰ সন্তানে সপোন দেখোঁ। বয়সৰ লগে লগে আমাৰ সপোনবোৰ লহপহকৈ বাঢ়ি যায়। কিন্তু জীৱনত এনেকুৱা এটা সময় আহে য'ত আমি আমাৰ সপোনবোৰৰ লগত কম্প্ৰমাইজ কৰিবলগীয়া হয়। লাগিলে আমাৰ যিমানেই প্ৰতিভা নাথাকক কিয়, জীৱনৰ তাৰণা, পৰিয়ালৰ দায়িত্ব বাঢ়ি যোৱাৰ লগে লগে আমি বাদ দি দিওঁ আমাৰ আটাইতকৈ ভাল লগা কামটো। গান গোৱা ল'ৰাটোৱে গান গাবলৈ এৰি দিয়ে, ছবি আঁকি ভাল পোৱা ছোৱালীজনীয়ে হাতৰ পৰা নমাই ৰাখে ৰং তুলিকা, তৰ্ক কৰি ভাল পোৱা ছোৱালীজনীয়ে তৰ্ক কৰিবলৈ এৰি দিয়ে। অথচ আমি আমাৰ প্ৰিয় কামবোৰ এৰি সুখী হ'ব নোৱাৰোঁ। দিনবোৰ গৈ থকাৰ লগে লগে আমাক এই প্ৰিয় কামবোৰে আমাক ক'ৰবাত নহয় ক'ৰবাত আমনি কৰি থাকে। জীৱনটো এয়া নেকি য'ত আমি এটা সপোন দেখিলোঁ, বয়সৰ লগে লগে আমাৰ সপোনবোৰ বাঢ়ি গৈ থাকিল, আৰু এটা সময়ত দায়িত্ববোৰ বাঢ়ি অহাৰ লগে লগে জীৱনৰ তাৰণাত আমি আমাৰ সপোনবোৰেই জলাঞ্জলি দিলোঁ। বন্ধু, এয়া জীৱন নহয়। জীৱন এয়া য'ত আমি আমাৰ সপোনবোৰৰ লগতে আমাৰ সংগ্ৰামখনো আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ কষ্ট হ'ব ঠিক, কিন্তু আমি যদি সুখী হৈ আমাৰ সপোনবোৰৰ লগত আগবাঢ়িয়েই যাব নোৱাৰোঁ, তেন্তে সেই ধন, টকা পইচা, সা সম্পত্তি, সন্মান এইবোৰৰ মূল্য আছে জানো? সময় শেষ হৈ যোৱা নাই। সময় শেষ হৈ যোৱা নাই। প্ৰিয় কামবোৰ প্ৰিয় কৰি ৰাখোঁ আহক। আমি টকা পইচাৰে মধ্যবিত্ত হ'ব পাৰোঁ, কিন্তু আমাৰ চিন্তা, আমাৰ কাম, আমাৰ সপোন মধ্যবিত্ত হ'ব নোৱাৰে। জীৱনটো মাথো আমি এবাৰেই পাওঁ। আহক জীৱনটো উদযাপন